নমস্কাৰ গাঁৱলীয়া বোৱাৰীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ' পাব আৰু মই পূৰা সাজি কাচি যাবা আছোঁ পূজা চাবা। আৰু আপোনালোকে ভাবিব ক'তনো পূজা আৰম্ভ হৈছে, পূজা আৰম্ভ হোৱা নাই দেখোন, ক'ত পূজা চালাক বুলি ভাবিব। কিন্তু মুছলপুৰত 4দিনমান আগতে আৰম্ভ হৈছে। আৰু আজি আমি যাম বুলি ওলছোঁ আৰু চাই থাকবচোন। আৰু এইযোৰ কাপোৰ পূজাৰ কাপোৰ লৈছোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি, ইমান বেছি ধুনীয়া আহিছে কটনৰ যোৰা। আৰু পিছফালে দিওঁ তাৰমানে চব বেছি ইমান ধুনীয়া। আৰু এইফালে পূজা আহি পালোঁ, পূজা আহি পাই কিনে আৰু ইমান ধুনীয়া কৰিছে পূজা, একদম মেইন ৰাস্তাক লগিন লাইট দিছি এনেকৈ। আৰু খুব বেছি ভাল লাগছে পূজা চাই কিনে। আৰু এনেও মানুহ বেছি হোৱা নাই, যিহেতু পূজা আৰম্ভ হোৱা নাই। ইয়াতে এক্সপো অহা পাই কিজানি সোনকালে আৰম্ভ কৰি দিছে। আৰু এইফালে চাওকচোন ইমান বেছি ধুনীয়া হৈছে। আৰু যিহেতু বৰষুণো পৰি আছিল সেইকাৰণে মানুহ বেছি হোৱা নাই। আজি ৰ'দ দিছে, ৰ'দ দিয়াৰ কাৰণে আমিও আহোঁ বুলি ক'লোঁ আৰু সেনেকৈ আহিলোঁ। আৰু এইফালে এইখন মেইন গেটখন বহুত বেছি ধুনীয়া লাগছে হৈছে। আৰু এনেকৈ আৰু এইফালেতো মণ্ডপটো ভাল লাগছে, কিন্তু আমি সেয়া কৰিব নগ'লোঁ কাৰণ পূজা আৰম্ভ হোৱা নাই না, সেইকাৰণে। আৰু পূজা আৰম্ভ হোৱাৰ পিছত আৰু একদিন আহিব লাগিব। বহুত বেছি ভাল লাগছে। আৰু এইফালে কাপোৰৰ দোকানো হৈছে, দোকান চোকান বহুত হৈছে এইফালে কাপোৰৰ দোকান। আৰু আমি চাই থাকোঁতে আপোনালোকক অলপমান দেখুৱালোঁ। এইফালে মেখেলা চাদৰ আছে আৰু বেগ আছে, বেতৰ বেগ। আৰু এইকেইটা বেগ মোৰ ইমান বেছি ভাল নালাগে, সেইকাৰণে বেগকেইটা নাচলোঁ। আৰু কিন্তু বহুত বেছি দাম দিয়ে কাপোৰ কিনিব নোৱাৰি একদম। আৰু এইফালে সেই বগা ৱাচকোটটো ইমান বেছি ভাল লাগিছিল, কিন্তু ইমানেই বেছি দাম কৈছে, আমি দাঙব নোৱাৰোঁ আৰু সেই দামত। আৰু এইফালে সেই চেল্ফি পইণ্ট এটা বনাইছে, সেইফালে চেল্ফি উঠিব গৈছিলোঁ, কিন্তু মানুহৰ ভিৰত এনেকৈ ভিডিঅ' অলপমান কৰিলোঁ। আৰু এইফালে যিহেতু পূজাৰ বতৰ, সেইকাৰণে পূজা বুলি ক'লে জিলাপিটো মেইন, সেইকাৰণে জিলাপি ল'ব আহিলোঁ। ঘৰত আহিবাৰ টাইমত অলপমান জিলাপি ল'লোঁ। আৰু এইফালে হৈছে আমাৰ মুছলপুৰৰ পেট্ৰল পাম্প। আৰু ৰাতি আহি কিনে বহুত বেছি ভাল পাওঁ মই ৰাতি ফুৰি কিনে, আৰু সেইকাৰণে অলপমান দেখালোঁ, ভাল লাগে। আৰু এইফালে এটা পেট্ৰল পাম্প দুটা আছে, আৰু লাইটৰ পোহৰত ৰাতি এনেও বেছি ভাল লাগে, সেইকাৰণে দেখালোঁ অলপমান ভিডিঅ' কৰি। বহুত বেছি ভাল পাওঁ মই ৰাতি ফুৰি কিনে। আৰু চাওকচোন ফুলহি ইমান ধুনীয়া দেখা হৈছে ৰাতি। আৰু তাতে যদি লাইটকেইটা দি বহুত বেছি ভাল লগা হ'ব। আৰু এইফালে আমাৰ বাবাই পিটকৈ ঘূৰি আছে একদম। তাক তাৰমানে কি হেন হৈছে, ক'ৰবাত যাব হ'লে কাপোৰ পিন্ধাব লাগিলেও বহুত যুঁজব লাগে আৰু বহুত কান্দে, কাপোৰ পিন্ধিব নোখোজে। আৰু এতিয়া কাপোৰখিনি সলকাব লাগে, অহাৰ পৰা ঘূৰি আছে, তাৰমানে লাগ নেদে, ইমান তুৰতুৰকৈ দৌৰে ধৰিবই নোৱাৰোঁ। আৰু কাপোৰ নুখুলে সি তাৰমানে সেনেহেন। আৰু এইফালে মই তাৰ পৰা গাৰু ওৱাৰ দুটা আনিছিলোঁ, এই দুটাত 100 টকা লৈছে। এই দুটাৰ দাম ঠিকে আছে, এনেও বজাৰতো 100 টকা কটনৰ গাৰু ওৱাৰ আৰু ডাঙৰ, সেইকাৰণে। আৰু গাৰু ওৱাৰ কেইটা কেনে লাগছে কমেণ্টত জনাবচোন। কিবা ভাল হেন গাৰু ওৱাৰ নে নাইয়ে, পচন্দ কৰি এই দুটাই লৈ আনিছোঁ। আৰু এইফালে চাওকচোন কাকৰাটো ইমান বেছি ভাল লাগিল, মৰম লাগিল, লৈ আনিলোঁ। আৰু কিবা কাপোৰৰ কিবা দিছে, কিবা এটা ভাল লাগিল মোৰ, সেইকাৰণে লৈ আনিলোঁ। আৰু এটা আনিলোঁ সেই পইচা থোৱা বিল্ডিঙত পইচা থ'ম, মানুহটো থাকিব ভাগ্য নাইয়ে বিল্ডিঙত, সেইকাৰণে পইচাকে বিল্ডিঙত থ'ব লাগিব। আৰু কি কৰিব, আৰু উপায় নাই, যিকেইটা পাওঁ অলপ চলপকৈ থ'ব লাগিব। আৰু এইফালে খুচুৰা পইচা কেইটামান পালোঁ, সেইকেইটাও থ'ব আছোঁ। আৰু জীৱনটোনো কি, খুচুৰা পইচা দিও চলি যায় না, কি কয়, সেইকাৰণে খুচুৰা পইচা কেইটাও থ'ব আছোঁ। সেনেকৈ আমাৰ সৰু মানুহৰ সৰু জীৱন সেনেকেই চলিব লাগিব, আৰু উপায়তো নাই। আৰু আগতে আমি সৰুকালৰ এইটো দেখা পাই মানে সৰুকালৰ কথা মনত পৰি গৈছে। আগতে আমি বাঁহৰ চুঙত থৈছিলোঁ, আৰু আজিকালিতো ধুনীয়া একদম সুবিধাই হৈছে।